Hey guys, welcome to my new vlog. So guys, কি খবৰ সবৰে আশা কৰিছো চাগে সবে ভালে আছে আৰু guys আজি গৈ আছো আমি সেকেন্ড হ্যান্ড বাইকৰ ডিলাৰত। তো guys বহুত দিনৰ পৰা আপোনালোকক মই কৈ আছিলো কি এখন মানে সেকেন্ড হ্যান্ড বাইক লম বুলি বা নতুন বাইক লম বুলি। তো এতিয়ালৈকে কনফিউজ হৈ আছো কি বাইক লম বা সেকেন্ড হ্যান্ড লম নে নিউ লম। তো guys আজি আমি প্ৰথমতে নতুন কিনাৰ আগতে সেকেন্ড হ্যান্ড শ্বৰুমত গৈছা যদি তাতে দামটো যদি কমত পাই যাও আৰু গাড়ী যদি ভাল কন্ডিশনত পাই যাও তেনেহলে আজি guys পুৰা সেকেন্ড হ্যান্ড গাড়ী এখনে উঠাই লৈ আহিম। যদি দামটো বেছি হৈ যায় বা কন্ডিশন বেয়া আছে হলে তো গটিকে চাও নতুনে লব পাৰো আৰু। তো guys আমি এতিয়া গৈ আছো সেকেন্ড হ্যান্ড গাড়ীৰ ডিলাৰত আৰু আমি আজি গৈ আছো গাইজ মই আৰু হংসৰাজ আৰু আজি গাইজ বহুত বছৰৰ পিছত একচুৱেলি মই আজি বাছত ট্ৰেভেল কৰিম আৰু। তো 5-6 বছৰৰ পিছত আজি বাছত গৈ আছো মজা লাগিব কাৰণ কিয় আপোনালোকে জানে গুৱাহাটীৰ চিটি বাছত উঠা মজাই বেলেগ। আৰু গাইজ আমি এতিয়া পুৰা কলনীৰ খপচি জেগা দি গৈ আছো পুৰা এই চাওক এই ৰাস্তাটোৰে আমি যাম চিধা যাব নালাগিব এটা চাইড হৈ যাব লাগিব ইফালে গ'লে। চ' গাইজ ইফালে আমি গৈ আছো চাওক খাতাৰনাক ৰাস্তাটো মানে এনেকৈ যাব নোৱাৰিম আৰু ফচি যায় চাওক ফচি যায়। চ' এটা চাইড হৈ যাব লাগিব। তো এনেকুৱা ৰাস্তা আপোনাৰ একমাত্ৰ কলনীতে দেখা পাব ৰেলৱে কলনীত। তো চাইড লাগি গৈ আছোঁ ঐ লগৰটো আহিব নহয় আহা হা হা আৰু লগৰটো আহি আছে ভিডিঅ' কৰি আহিছে ফাৰ্ষ্ট টাইম দেখিছে বোলে এনেকুৱা খপচি মানে গলি আৰু। তো আহা আৰু গাইজ এইটো চাওক মেইন ৰোড পাই গ'লোঁ আৰু এইটো পাৰ হ'লে মেইন ৰোড পাম অনুৰাধা। ওলাই গ'লো ফাইনেলি। চাওক গাইজ মেইন ৰোড পাই গ'লো ইফালে ওলাই। আজি প্ৰায় 5-6 বছৰৰ পিছত বাছত মানে আজি উঠিম আৰু। চ' এতিয়া বাছৰ কাৰণে ৱেইট কৰি আছোঁ অনুৰাধা বাছ ষ্টেণ্ডত আৰু মোৰ লগৰটো আছে হয়। তো ব্ৰ ভাড়াটো দিবা নে নাই? ভাড়া দিলোঁ মই অলৰেডি। দিছা মোৰটো দিছা? আৰু গাইজ আপোনালোকে জানে গুৱাহাটীৰ চিটি বাছত উঠা মজাই বেলেগ আৰু বহুত দিনৰ পিছত গৈ আছোঁ গাইজ চিটি বাছত। মজা বতাহ দি আছে গাইজ। গুৱাহাটী কলেজৰ ষ্টুডেণ্ট মোৰ এক্স কলেজ আছিলে এইখন মোৰ প্ৰেজেণ্ট কলেজ। আৰু গাইজ আমি আহি পাই গ'লোঁ ফৰেষ্ট গেট। গৰমত তামোল খোৱা মজা বেলেগ আৰু গৰম লাগে। আৰু এতিয়া গাইজ আমি ফৰেষ্ট গেটত আছোঁ। আমি যিটো কামত আহিছিলোঁ আমাৰ সেই কামটো নহ'লে আজি ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ বন্ধ আছিলে আৰু এতিয়া বৰ্তমান ফৰেষ্ট গেটৰ বাছ ষ্টেণ্ডতে আছোঁ। বাছ ৰখি কিনে আকৌ আমি ৰিটাৰ্ণ গৈ আছোঁ ঘৰত। ঘৰ ক'ত? ঘৰ কাৰ্বন গেট ন? তো ছাগলী কিমান লিটাৰ গাখীৰ দিয়ে এদিনত? গাখীৰ নিখীৰাই? অঁ আচ্ছা হা পোৱালিয়ে খায় তিনিটা পোৱালি খায় ন? এনে ঘৰত খায় নাখায়? নাখায়। চ' ঠিক আছে দিয়া। আজিতো সেয়া ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰ বন্ধ পালোঁ। তো এনে অহা হৈ গ'ল আৰু। তো এতিয়া ইয়াৰে ওচৰতে এটা ফৰেষ্ট গেটৰ ওচৰতে এটা মন্দিৰ আছে শ্যাম মন্দিৰ বুলি। তো আমি তাতে অলপ সোমাই যাওঁ বুলি ভাবিছোঁ আৰু সোমাই যাওঁ মানে কি আৰু সোমালোৱে আৰু বৰ্তমান আছোঁ তাৰে চিৰিতে আছোঁ মন্দিৰটোৰ চিৰিত। আৰু গাইজ ইয়াৰ ভিতৰত গৈ চাওঁ আৰু। তো অলপ মজা মানে ঠাণ্ডা বতাহ দি আছে। আপোনালোকৰ লোকেশ্যনটো দেখাই দিছোঁ এবাৰ এয়া চাওক পুৰা ধুনীয়া ইফালে পুৰা পাহাৰ আছে ভাল লাগি আছে। তো গাইজ ইয়াতে অলপ ৰেষ্ট লওঁ আৰু গাইজ মন্দিৰটো বহুত ভাল লাগে। ভিতৰত গৈ আপোনালোকক মই দেখাই আছোঁ ভিউটো মন্দিৰৰ ভিতৰৰ ভাগ। আৰু এই মন্দিৰটো এটা আচৰিত কথা মানে শুনিছোঁ আৰু এই মন্দিৰটোত বোলে কাপলছ আহিলে নিজে নিজে ব্ৰেকআপ হৈ যায়। মই ভালকৈ নাজানো মানুহৰ মুখৰ পৰা শুনিছোঁ বা কিছুমানে বহুত মানুহে কয় আৰু এই মন্দিৰটোত আহিলে কাপলছ ব্ৰেকআপ হৈ যায় বুলি। ফাইনেলি আহি পাই গ'লোঁ শ্ৰী শ্ৰী শ্যাম মন্দিৰ। চাওক ওপৰত লিখাই আছে শ্যাম মন্দিৰ। তো এতিয়া ভিতৰত গৈ আছোঁ সোমাই আছোঁ
আৰু ইয়াতে সাইনবোৰ্ডত লিখা আছে মানে সিফালে সাইনবোৰ্ডত লিখা আছে বেনাৰত মানে ভিতৰত গৈ ফটো বা ভিডিঅ' কৰা নিষেধ আৰু সো গতিকে ভিডিঅ'ত গৈ ভিডিঅ'টো কৰিব নোৱাৰিম আৰু সো আপোনালোকক এবাৰ বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ বাহিৰৰ পৰা বহুত ধুনীয়া দেখাত এইফালে চাওক পুৰা পাহাৰ ধুনীয়া এখন পাহাৰ আছে চাওক পুৰা ৱাও সানছেটটো চাওক পুৰা ধুনীয়াকৈ ওলাই আছে আৰু আমি ভিতৰত গৈ ভিডিঅ'টো কৰিব নোৱাৰিম কাৰণ ইয়াতে লিখাই আছে ফটো উঠা ভিডিঅ' কৰা নিষেধ ভিতৰত গৈ সো আপোনালোকক ভিতৰত গৈ মানে ভিডিঅ' বা ভিতৰৰ পৰিৱেশটো দেখাব নোৱাৰিম আৰু তো এইখিনিতে মই ভিডিঅ'টো অফ কৰি দিছোঁ গাইজ মন্দিৰটোৰ ভিতৰত সোমাই গ'লোঁ বেক চাইডে আছে মন্দিৰটো ভাইটি পূজা চূজা কৰিলা আহা ভিতৰত আহা খেলি আছা হা এই দেখা পাই গ'লোঁ আহা ভিডিঅ'ত আহা একো নাই তোমাৰ নামটো কৈ দিয়া एक बार नाम बोल दो तुम्हारा यहाँ पे आ जा हाँ क्या नाम है तुम्हारा मेरा नाम है विष्णु मिश्रा और तुम्हारा अच्छा कहाँ मतलब कहाँ पे रहने वाले हैं आप हम लोग यहीं रहते हैं मेरा घर तो यहाँ इसको पहाड़ में तो रोज आता है क्या यहाँ पे मंदिर में मैं तो रोज आ जाता हूँ कभी तो नहीं आता कभी नहीं आता ना अभी ट्यूशन से आ रहा था तो मैं सोचा इसको भी बुला के यहाँ खेलने अच्छा ठीक है तो मंदिर घूम लिया मंदिर अभी घूमा खेल रहा है मतलब ना अच्छा ठीक है जाओ खेलो बाय 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 बोल दो बाय 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 हाँ ठीक है जाओ तो गाइस চাওক বেক চাইডে মন্দিৰটো আছে কিন্তু ইয়াতে ভিডিঅ' কৰা এলাও নাই চ' অকণমান মানে চুপচাপকৈ ভিডিঅ' কৰি আছোঁ আৰু তো এতিয়া পূজা চূজা কৰি আহিলোঁ এতিয়া ইয়াৰ পৰা ওলাই দিম আৰু मेरा चैनल का नाम है बिंदास जॉन आपको मोबाइल है क्या है दिखाइए तो तुम दोनों का तुम्हारा नाम क्या है ये देखो मुझे क्या मिल गया भाई ये देखो क्या मिल गया ये क्या है ये अनोखी पेंसिल हाँ लेके जाओ काम में आएगा চাইছেনে সিকিউৰিটি গাৰ্ডজনে পুৰা আমাক চাই আছে ভিডিঅ' কৰোঁ নেকি চ' আমি মনে মনে ভিডিঅ' কৰি আছোঁ ইয়াতে ৱাও ধুনীয়া লোকেশ্যন ইয়াৰ পৰা পুৰা গোটেই নাৰেংগীখন দেখা পায় নুনমাটি হয় নাৰেংগীৰ মাজত আৰু ৱাও চাওক তো গাইজ পূজা চূজা কৰি ল'লোঁ আৰু ইয়াৰ পৰা ওলাই দিম আৰু বেছি টাইম নাই তো ওলাই দিয়াৰ আগতে অলপ ইয়াতে ধুনীয়া মানে ফিল্ড এখন পাই গৈছোঁ তো মন্দিৰৰ ছাইডতে ইয়াতে অলপ খেলোঁ আৰু Yes, Marcelo. Guys, kori aso ma parim. Ai, e boka. Mobile ko spray. Eto flip marima. Eto ki korisa? Lagi. তো গাইজ এতিয়া আমি গৈ আছোঁ আৰু মন্দিৰৰ পৰা তলত নামি আছোঁ